এভৰিৱান নমস্কাৰ মই ডেজাব্ৰুত আছোঁ এতিয়া বৰ্তমান আৰু মই আপোনালোকক এটা বস্তু দেখুৱাম তাৰ পাছতে আপোনালোকে ক'ব আৰু মানে কথা পাতিম তাৰ পাছত সো হিয়াৰ ইট ইজ এইটো চাওক এইটো কি আপোনালোকে চাওক মুখত পানী আহিছেনে বাৰু আৰু এই ল'ৰাটোক চিনি পাইছেনে আপোনালোকে ওকে সো ই হৈছে সুব্ৰত আপোনালোকে সবেই চিনি পায় সুব্ৰতক আজি মই একচুৱেলি কিমান বছৰ পাছত লগ পাইছোঁ মই নাজানো সি যেতিয়া সৰু হৈ আছিলে একদম টিকলা হৈ আছিলে যেতিয়া 2-3 মানতে চাগে আমি একেখন স্কুলতে পঢ়িছিলোঁ তাৰপিছত মই ওলাই গ'লোঁ বাহিৰত সি কোনখন স্কুলত গ'ল মই নাজানো কোনখন কলেজত পঢ়িলে সেইটো মই নাজানো সি মোৰ মাহীৰ ল'ৰা হয় আৰু তাক মই আজি ফাইনেলি মাতিলোঁ ফোন কৰিলোঁ মই ডেজাব্ৰুত বহি থাকোঁতেই মই ফোন কৰিলোঁ মই কেমেৰাটো একচুৱেলি টাৰ্ণ কৰি দিওঁ চ' অ'কে এইটো হৈছে সুব্ৰত হাই চ' মই তাক মাতিলোঁ সি ফাইনেলি ফ্ৰী আছিলে আজি আৰু তাক মই ক'লোঁ ম'ম' খাওঁ যদি আহি যা আৰু তেনেকৈ তাক আজি লগ পালোঁ বহুত বছৰৰ মূৰত সি এতিয়া ডাঙৰ হ'ল তাক সৰুতে লগ পোৱা আৰু মোৰ খুবেই মানে ভাল লাগিছে সি আজি যিটো পজিশ্যনত আছে আমাৰ এটা দেউৰী ল'ৰা হৈ পেলাই ইমান অসমীয়া এটা ইণ্ডাষ্ট্ৰীত আহি পেলাই ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে ধুনীয়া ডাঙৰ ছিনিয়ৰ আৰ্টিষ্ট আৰু বহুত ভাল কাম কৰি আছে চ' আই এম ভেৰি প্ৰাউড অফ হিম এজ মাই ব্ৰাদাৰ আৰু চ' আপোনালোকে যদি কিবা ক'ব বিচাৰে সুব্ৰতক আপোনালোকে ক'ব আৰু আমি এটা ম'ম' খাওঁ ম'ম'টো দেখি কেনেকুৱা লাগিলে ম'ম'টো কি ম'ম'টো খালি নহয় সি টেষ্ট কৰিলে মই কৰা নাই এটা হৈছে স্মোকি পৰ্ক আৰু এটা হৈছে ৰেগুলাৰ কেনেকুৱা লাগিলে দুয়োটাই খুবেই ভাল আজি স্মোকি পৰ্কটো লঞ্চ কৰিছে এইখন ৰেষ্টুৰেণ্টত খুব ভাল লাগিলে খাই পাৰিলে যদি আপোনালোকে কেতিয়াবা গুৱাহাটী আহে ইয়াত এপাক মাৰিব আৰু নামটো কবি ডেজাব্ৰু মই অলপ নামটো পাহৰিছোঁ মই প্ৰথমবাৰৰ বাবে আহিছোঁ যে সেইকাৰণে খুবেই ভাল যদি গুৱাহাটী আহে এপাক মাৰিব ইয়ালৈ এয়া গুৱাহাটী তিনিআলিৰ একদম ওচৰত AITCৰ ফ্ৰণ্টত হয় আৰু লগতে ৰেগুলাৰ ম'ম'টো খুবেই ভাল আহিব আৰু ইয়াৰ এম্বিয়েঞ্চটো খুবেই ধুনীয়া কেতিয়াবা আহিলে গান শুনি আপোনালোকে খাবও পাৰিব আৰু ইয়াত আৰু এটা ভাল কথা হৈছে কি ম'ম'টোৰ লগত চুপটো বিৰাট ভাল ইহঁতে চুপটোও দিছে লগতে চ' ইয়াত গাহৰিটো চবেই খায় আমাৰ অসমত এণ্ড গাহৰি বুলি ক'লে চবেই পাগল হয় চ' মোৰ ভাল লাগিছে মানস হৈছে ডেজাব্ৰুৰ অ'নাৰ মানস ইজ এ গুড ফ্ৰেণ্ড অলছ' মানসে মাতিলে মোক যে আজি লঞ্চ কৰা হৈছে পৰ্ক ম'ম'টো ৰেগুলাৰ পৰ্ক ম'ম' এণ্ড স্ম'ক পৰ্ক ম'ম' চ' এতিয়া মই টেষ্ট কৰা নাই টেষ্ট কৰিম আৰু সুব্ৰতে অলৰেডি টেষ্ট কৰিছে এণ্ড দেন সি কৈছে অলৰেডি যিহেতু টেষ্টটো বহুতেই ভাল চ' সুব্ৰত আৰু কিবা কবি সকলোৰে চাগে ভাল মোৰো ভাল কি ক'ম আপোনালোকক আমি বিশেষকৈ আজি এই ৰেষ্টুৰেণ্টৰ কথা পাতিব আহিছোঁ সেইকাৰণে ৰেষ্টুৰেণ্টৰ কথাই ক'ম ইয়াৰ ম'ম'ৰ লগতে বাকী যিবোৰ আইটেম আছে সেইবিলাকো খুবেই ভাল হয় ইয়াত সকলোৰে মানে কাণে শুনিবলৈ পাইছোঁ তো আহিব কেতিয়াবা ইয়ালৈ আৰু সকলো আইটেমৰে সোৱাদ ল'ব আপোনালোকে আৰু এই চেগতে মই আপোনালোকক জনাব খুজিছোঁ যে মোৰ নতুন গান আহি আছে গানটোৰ নাম হৈছে মিঠা অনুৰাগে গানটো মই কম্প'জ কৰিছোঁ গাইছোঁ আৰু হেৰি কি কয় মোৰ লগত গাইছে মোৰ ভাইটি এটা সিদ্ধাৰ্থ হাজৰিকা আমাৰ শিৱসাগৰৰে ল'ৰা হয় সি বম্বেতে থাকে এণ্ড ভিডিঅ'টোত এক্টিং কৰিছে উদয়ন দ্বাৰা ইউদিদা চবেই চিনি পায় আপোনালোকে এণ্ড লগতে আছে নীলাক্ষী বা চ' গানটো ৰিলিজ হ'লে আপোনালোকে ডেফিনেটলি চাব আৰু বেছি কথা নকওঁ মই জাষ্ট ডেজাব্ৰুৰ বিষয়ে মই ক'ব লৈছিলোঁ এণ্ড ইয়াৰ ম'ম' খাবলৈ আপোনালোকে ডেফিনেটলি আহিব আকৌ এবাৰ কৈছোঁ পৰ্ক ম'ম' ৰেগুলাৰ পৰ্ক ম'ম' এণ্ড স্মোকড
পৰ্ক ম'ম' ইয়াত লঞ্চ কৰা হৈছে আপোনালোকে ডেফিনেটলি আহিব ইয়াত খাবলৈ